নমস্কাৰ বন্ধুসকল, মই আজি গৈ আছোঁ এয়া আমাৰ কাৰিপাৰা হাৰাপাৰা আঞ্চলিক ৰঙালী বিহু উদযাপন হ'ব আজি, আৰু তাত যাই আছোঁ আৰু আপোনালোকক দেখুৱাম আজি সম্পূৰ্ণ অনুষ্ঠানসমূহ একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আজি খুব মজাদাৰ হ'ব। আৰু আপুনি যদি মোৰ চেনেলৰ নতুন আলহী তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ চাওক, এয়া ৰাতিপুৱাই আহি আমি এনেকৈ গামোচা বান্ধি আছোঁ। এলে আমাৰ টীমৰ মানুহ চব এই আছা, চবে কষ্ট কৰি আছে। অলপ পিছতে ইয়াত মানে 40খন পতাকা উত্তোলন কৰা হ'ব, আপোনালোকে চাই থাকক। আৰু এনেকৈ মুখ্য পতাকা উত্তোলন আৰম্ভ হ'ল কাৰ্যসূচীবোৰ। ইয়াৰ পৰা একদম শেষলৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো। একদম দিনৰবিলাক ৰাতিবিলাক একেলগে আপোনালোকক দেখুৱাম, যিহেতু ৰূপালী কাশ্যপ আহি আছে আজি আমাৰ জনপ্ৰিয় শিল্পী। আৰু এনেকৈ মুখ্য অতিথিসকলৰ সৈতে এনেকৈ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ল, যিহেতু এইবাৰ 40তম কাৰিপাৰা হাৰাপাৰা আঞ্চলিক ৰঙালী বিহু। আৰু এইবাৰ আমি আগবাঢ়িম শ্বহীদ বেদীৰ মালাৰ্পণৰ ফালে, আৰু আমাৰ হৃদয় দাই মালাৰ্পণ কৰিব। আৰু এতিয়া হৈ আছে আমাৰ 40গৰাকী মহিলাৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী। আৰু এইবাৰ আমি চিধা যাম সাংস্কৃতিক সন্ধিয়াৰ মঞ্চৰ ফালে। তো এনেকৈ এইবাৰ আমাৰ মঞ্চ মুকলি অনুষ্ঠান আৰম্ভ হ'ব, আৰু এনেকৈ সম্বৰ্ধনা অনুষ্ঠান হৈছে। আৰু আহি পেলাইছে এই লাম্বুদা, ময়ে থিয় দি আছোঁ, আৰু এইখিনি ৰেকৰ্ডিং কৰিছে আমাৰ মিতুল ভাই।
নামবো আৰু আমি এনেকৈ আদৰি কৰি ষ্টেজলৈকে লৈ যাম। ৰূপালী কাশ্যপক আদৰি অনাৰ কাৰণে মানুহৰ অপেক্ষা চাম এই ভিৰৰ মাজত সকলোৱে আছে একেলগে অপেক্ষা কৰি বাইদেউ যাতে কোনো এটা অসুবিধা নহয়। ঠিক আছে। আৰু এনেকৈ বহু সময় পিছত বাইদেউ এনেকৈ গাড়ীৰ পৰা নামিলে আমি নমস্কাৰ।
ভাল লাগছে না বঢ়িয়া বঢ়িয়া দিয়া দিয়া ভাল লাগছে না এবাৰ বিয়া লাগব না বিয়া হবাই লাগিব হয় না ওই জনাধাৰী বজাও একেলগে Bye.